সুন্দর রজনী শারদীয় প্রকৃতির প্রস্ফুরিত তরুণতিকায় বিকশিত করে তোলে এই সিঁড়িবিন্দু। শরৎ পক্ষীর সৌ অমল প্রভাই নব নব পল্লবিত কৰে সুকুমাৰ। বস্ত্ৰ হৰণৰ কালে গোপিনীৰ মনোবাঞ্ছা পূৰণৰ হকে জীৱা দৰে মই প্ৰতিশ্ৰুতি কৰি কাম কেৰি লীলাৰ আদি জগতত কৰিম প্ৰচাৰ। তাৰেই আজি উচিত প্ৰতীক্ষত আহি পৰিছে। যাওঁ এনে উঠিকো কদম্বৰ গছে কুললিত বংশীনাদ কৰি গোপীসকলক আনো মোৰ কাষলৈ। Yeah.